হেল্ল' ফ্ৰেণ্ড, মই মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই সৰুকৈ মোৱা মাছখিনি নিমখ হালধি সানি লৈছোঁ। এতিয়া কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হওক। এতিয়া মই সৰু মাছখিনি তেল গৰম হৈছে, এতিয়া সৰু মাছখিনি দি দিছোঁ। সৰু মাছখিনি এতিয়া ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি এতিয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এখন প্লেটত পানী লৈছোঁ। মাছখিনি ধুনীয়া হৈছে। এতিয়া মই ইয়াত তেল দিছোঁ, তেলখিনি গৰম হৈছে। মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি দি ইয়াত এতিয়া মই ভোট জলকীয়া অকণমান দি দিম। এতিয়া ভোট জলকীয়া দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এতিয়া বিলাহী দিম। বিলাহীখিনি দিয়াৰ পিছত অলপ দেৰি ভাজিব লাগিব। আদা নহৰু দি দিছোঁ। এতিয়া ভাজি হৈ গৈছে। এতিয়া ইয়াত পানী দিম। এতিয়া ইয়াত মই নিমখ হালধি জিৰা ধনিয়া নাই কাৰণে ধনিয়া গুড়ি দিছোঁ আৰু গৰম মছলা অকণমান দিছোঁ আৰু এতিয়া ভালদৰে লৰাই দিছোঁ। অলপ দেৰি উতলক। বিলাহীটো ভালদৰে সিজিব লাগে। বিলাহীটো সিজিলেহে ভাল, খাবলৈ ভাল হয়। এতিয়া ইয়াত মই সৰু মাছখিনি দি দিছোঁ। সৰু মাছখিনি দি পেলাই ভালদৰে লৰাই দিম। এতিয়া উতলিছে। এতিয়া হৈছে, হৈ গ'ল বনাই। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, বহুত ভাল লাগে খাই। খাবলৈও ভাল হয় আৰু দেখিবলৈও ধুনীয়া।